বন্ধু বান্ধৱীসকল আজি বেটাৰী গাড়ীৰ পৰা ষ্টাৰ্ট কৰিছোঁ মানে যাই আছোঁ চেঙাপথৰ ডিম্পু বৰুৱা আহিব এয়া মই যাই আছোঁ তাৰপাছত মানে চাৰ্জাৰডাল লৈছোঁ মই মোবাইলত চাৰ্জ নাই চাৰ্জ দিম থিয়াজৰ ঘৰত থিয়াজ ব্লগ যে তাৰ ঘৰত চাৰ্জ দিম মোবাইলটো দি কিনে ডিম্পু বৰুৱাক চাব যাম আহিব নোৱাৰোঁ সিহঁতৰ ঘৰত থাকিম মানে তো আপোনালোকক ব্লগটো দেখুৱাম তো বলক মই পগলা হৈ যাম তোৰ মৰম নাপালে মই বলিয়া হৈ যাম তই কাষত ক'ৰবাত গ'লে বাহিৰৰ বস্তু খাবলৈ আমাৰ বেছিকৈ মন যায় নহয়নে কথা এটা কৈ নহয় মুখে আতে পেটে নাতে মোৰ সেইটো হৈছে খাবলৈহে মন গৈছে কিন্তু মোৰ পেটতহে নধৰে সেইকাৰণে অলপ হ'লেও ট্ৰাই কৰি চালোঁ আৰু খাই আছোঁ এতিয়া বৰ্তমান চাবচোন বাৰু ইমান সৰু সৰুকৈ বনাইছে মই ভাবিছিলোঁ ডাঙৰ ডাঙৰকৈ বনাইছে সেইকাৰণে মই হাফ খুজিছিলোঁ কিন্তু যেতিয়া দিলে তেতিয়াহে গম পালোঁ কিবা এটা খাই উঠাৰ পাছত মানে মই তামোলটো খাবই লাগিব নহ'লে মোৰ একদম ভাল নালাগে সেইকাৰণে মোৰ লগত তামোল থাকেই নহ'লে বা কিনি হ'লেও খাওঁ মোৰ দৰে কাৰ কাৰ বাৰু তামোল প্ৰিয় জনাবচোন কমেণ্টত মোৰ মানে আৰু এটা লক্ষণ আছে দোকানৰ পিছফালেনো কি আছে তাকে চাবলৈ গ'লোঁ ব্ৰইলাৰ আছে চাওকচোন বাৰু প্ৰায় সকলোৱে চিনিয়ে পায় আৰু যোনে চিনি নাপায় কৈ দিছোঁ বাৰু মই আচলতে মোবাইলত ভিডিঅ' বনাওঁ ইউটিউব চেনেল আছে মোৰ আৰু মোৰ অৰিজিনেল ঘৰ ইয়াতে কিন্তু আমি থাকোঁ নলবাৰীত আৰু আজি বাৰু ইয়াত মানে ভিডিঅ' বনাই আছোঁ কিবা কিবি আৰু দি দিম তো এই বাকী কি ক'ম আৰু কিবা যদি সুধিব লগা আছে মই সুধিব পাৰিম ক'ব পাৰিম এনে আৰু তো মানে ভাষণ দিব বেছি নাজনো বেয়া নাপাব আৰু ডিম্পু দা ঘৰত গ'লগৈ আৰু আমি ভাবিলোঁ আমিনো কি কৰি থাকিম গীত নাচাওঁ শুগৈ যায় থিয়াজহঁতৰ ঘৰত কিন্তু গ'লেই নহ'বতো আকৌ খাবৰ হ'ল এইবাৰ চাওমিন খাব লৈছোঁ কিন্তু চাওমিনত মই এই চচটো বেছিকৈ নল'লে মানে ভাল নালাগে সেইকাৰণে মই বেছিকৈ লওঁ মই কিন্তু খাবলৈ হ'লে লাজ নকৰোঁ খাবলৈ হ'লে কিহৰ লাজ ইমান দীঘলকৈ টানিব লাগে সিমান দীঘলকৈ টানিম কিন্তু খামেই চাওমিন খালে কিন্তু বহুত লাজ লাগে কিন্তু খাবই লাগিব লাজ লাগিলেও মোৰ ফেভৰেট হয় সেইকাৰণে মই খাওঁ চাওমিনটো য'তে গ'লেও মই চাওমিনটো খাওঁৱে মানে ভাল লাগে মোৰ লগত থকাজনীৰ নাম সংগীতা মোৰ ভাগিন হয় কিন্তু মোতকৈ ডাঙৰ বাৰু কিন্তু সম্পৰ্কতহে ভাগিন হয় দেই পূজাৰ পৰা ধীৰাজহঁতৰ ঘৰলৈ বুলি আমি আহিলোঁ তাত আৰু গায়ক আহিছিলে কিন্তু আমি নাচালোঁ চাব মন নগ'ল টোপনিও লাগিলে তো ধীৰাজহঁতৰ ঘৰত আহি আমি শুলোঁ ভাল লাগিলে চাই ভিডিঅ'টো আজি নৱমী আছে কিন্তু মই দশমী দিনাহে দিম সেইকাৰণে আপোনালোকক ক'লোঁ কি শুভ দশমী চাওঁ ঠিক আছে খাইছে মই মুখখন তই যে লাংটা হৈ আছা নাই বাৰু ভিকাই কিনে মাথা চাথা চচা নাই ঘুমাই উঠিছোঁ চাৰ্জাৰ তাৰ্জাৰ লৈ কাপোৰ কানি বান্ধি আকৌ আহি আছোঁ ঘৰলৈ শুভ বিজয়া দশমী ভিডিঅ'টো মই এতিয়া ইয়াতে শেষ কৰিম তো ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব